Hi friends, welcome to my YouTube channel mrs.krishnavlogs. Friends, এতিয়া বাজিছে 5 আৰু মই ভাবিলো আজি ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰো, গতিকে আপোনালোকে চাই থাকিব। Friends, ৰাতিপুৱা উঠি নিজৰ কাম বন কৰি গা ধুই ঘৰ মুচি চাকি বন্তি দিয়া হ'ল। এতিয়া মই ভাত আলু ভাজি আৰু টিফিন বনাম। ল'ৰা স্কুলত যোৱাৰ পিছত মই আমাৰ বাবে হেলদি ব্ৰেকফাষ্ট বনাম। ভিডিওটো শেষলৈকে চাই থাকিব দেই। ল'ৰাৰ বাবে মই টিফিন বনালোঁ কলপিঠা। কেতিয়াবা বেলেগ ভিডিঅ'ত আপোনালোকক দেখাই দিম কলপিঠা কেনেকৈ বনাব লাগে। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, আজি মই চানা বুটৰ ঘুগুনি বনাম। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাম। মই চানা বুটখিনি প্ৰেছাৰত লৈ লৈছোঁ। এতিয়া মই বইল হ'বলৈ দিম। এতিয়া মই প্ৰেছাৰটো উঠাই দিলোঁ। বেছি বইল কৰিব নালাগে, 3টা বা 4টা চিটি মাৰিলে হৈ যাব। এতিয়া মই প্ৰেছাৰটো খুলি ল'ম। এয়া চাওক, মোৰ বইল হৈ গৈছে চানা বুটখিনি। এতিয়া মই কেৰাহী গৰম দিছোঁ। ৰাতিপুৱা এই কেৰাহীতে মই আলু ভাজিছিলোঁ। এতিয়া মই তেল দিম। তেলখিনি গৰম হৈ আছে মোৰ। এয়া কাটি লোৱা পিঁয়াজ, এটা সৰু বিলাহী, বইল কৰা আলু, তেজপাত আৰু কেঁচা জ্বালা। আমি মানে বেছি জ্বলা নাখাওঁ। এতিয়া মই মছলা দিম। ইয়াতে মই জিৰা লৈছোঁ অলপমান, লং, এলাচি আৰু ডালচেনি। এতিয়া মই দি দিছোঁ ইয়াতে। এতিয়া মই পিঁয়াজখিনি দি দিম। তেজপাত আৰু কেঁচা জ্বালা। ভাজিব লাগিব অলপ। পিঁয়াজ মোৰ ভজা হৈ গৈছে, বিলাহীখিনি দি দিলোঁ। এতিয়া মই বইল কৰা আলুখিনি দি দিছোঁ। এতিয়া মোৰ আলুখিনি ভজা ভজা হৈ গৈছে। এতিয়া মই চানা বুটখিনি ইয়াতে দি দিম। নিমখ মই দিয়া হৈ গ'ল। এতিয়া মই ভালকৈ দি দিছোঁ। মই ভাজিব লাগিব।
ভাজি হোৱাৰ পিছত এতিয়া মই বাটি থোৱা নহৰু আৰু আদাৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। দি কেনে এতিয়া অলপমান লাৰিব লাগিব। এতিয়া মই জিৰাৰ গুড়ি দিছোঁ 1 চামুচ। এতিয়া মোৰ ভজা ভজা হৈ গৈছে। অলপ পিছত মই গৰম পানী দি দিম। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাব, খাবলৈ বহুত টেষ্টি হয়। এতিয়া মোৰ হৈ গৈছে। অলপমান মই গৰম মছলা দি দিছোঁ। হৈ গৈছে মোৰ ঘুগুনি। মোৰ হৈ গৈছে। গেছটো মই এতিয়া অফ কৰি দিম। খানা বুটৰ ঘুগুনি মোৰ হৈ গ'ল। এতিয়া মই লুচিৰ বাবে আটাখিনি মাখি ল'ম। ইয়াতে মই 2 চামুচ আটা লৈছোঁ। ওটছ লৈছোঁ মই ডাঙৰ ডাঙৰ চামুচেৰে 2 চামুচ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। এতিয়া মই মাখি ল'ম। এতিয়া মোৰ হৈ গ'ল। এতিয়া অলপ পিছত মই লাড্ডু বনাম, বেলিম, আপোনালোকক দেখাই আছোঁ। এয়া মোৰ পুৰিখিনি বেলা হৈ গ'ল। অলপ পিছত মই ভাজিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। কেৰাহীত মই ৰিফাইন গৰম হ'বলৈ দিছোঁ। এতিয়া মোৰ ৰিফাইনখিনি গৰম হৈছে। এতিয়া মই পুৰিকেইখন ভাজিম। ফ্ৰেণ্ডছ, এতিয়া মোৰ পুৰি ভজা কমপ্লিট হৈ গ'ল। ফ্ৰেণ্ডছ, এতিয়া মোৰ অটছৰ পুৰি হৈ গ'ল, হেল্ডি পুৰি। ফ্ৰেণ্ডছ, ইয়াত চাওক মোৰ হেল্ডি পুৰি আৰু বুটৰ ঘুগুনি হৈ গৈছে। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।